খ্ৰীষ্টমাছৰ দিনা আমি এইটো খ্ৰীষ্টমাছ যাৱাৰ দিনা জিতবাগ চাইলে ল'ৰা ছোৱালী ককা আইতাসকলকে ৱেলকাম জনাইছোঁ। তেনেবিলাক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি মানে গমটো পাই আপোনালোকে নেক্সট ভিডিঅ' দিছিলোঁ বশিষ্ঠ মন্দিৰৰ, আৰু তাৰপিছত এইটো ভিডিঅ' আপোনাৰ এতিয়া যাই আছে বৰ্তমান। মানে গাইজ যদি কলেজৰ লগ সিহঁতে যদি এইটো ভিডিঅ' চাই আছে, কলেজৰ ফ্ৰেণ্ডসকলে সিহঁতে গম পাব। মানে আমাৰ কলেজৰ পৰা বহুত হোমৱৰ্ক দিছে, মানে 20 দিনমান বন্ধ দিলাক, মানে বন্ধ দিছে আৰু 1 তাৰিখৰ পৰা একদম 20 তাৰিখলৈকে। তো এই 20 দিনত মানে চব ছাবজেক্টৰে 100টা প্ৰশ্ন কৰিব লাগে। প্ৰশ্নৰ উত্তৰ 2টা লিখিব লাগিব বহীত। তাৰপিছত আপোনাৰ 3-4খন ছাবজেক্টৰ প্ৰজেক্ট আছে, তো সেইখন প্ৰজেক্টটো কমপ্লিট কৰিব লাগিব। তো সেই নহ'লে মানে সেই আৰু পৰীক্ষা দিব লাগিব, নাপা ফেল কৰি দিব ফাৰ্ষ্ট ইয়াৰটো, সেনেকৈ কৈছে আৰু। তো সেই গোটেই লিখা কামগিলা মই আজি সমাপ্ত হ'ল, আৰু কেইটামান প্ৰজেক্ট কৰিব বাকী আছে, কিন্তু লিখা প্ৰশ্নটো লিখা এইকেইদিন ভিডিঅ' হৈ গ'ল। তো সেইকাৰণে ভিডিঅ' অহা নাছিল, মানে দিনে ৰাতি পূৰা একদম লিখি শেষ কৰি দিছোঁ। ঠিক মানে বিহু আহি আছে, যিহেতু বিহু তাৰিখগিলাখান লিখিব নোৱাৰিম, আলহী আহি থাকিব, তাৰপিছত বেলেগৰ ঘৰত যাব লাগিব। তো এইগিলা লেঠা এতিয়াতে বাদ থৈ দিছোঁ সেইকাৰণে। তো এতিয়াৰ পৰা ভিডিঅ' আহি যাব ধুনীয়াকৈ। তো আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ তো ঘৰৰ পৰাই। তো আজিৰ দিনটো যি হয় চব দেখাম, আৰু গধূলি অলপ মানে সেই আৰু আজি মন্তেশ্বৰী স্কুলত যোৱা কথা আছে, কাৰণ মানে আপোনালোকক বুজাই দিওঁ, ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে মই মন্তেশ্বৰী স্কুলত পঢ়িছোঁ, লক্ষীনগৰ মন্তেশ্বৰী স্কুল। তাৰপিছত ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে পঢ়িলোঁ জাফৰগাঁও হাইস্কুলত। তো দুটাতে মই মানে 50-50। তো সেইকাৰণে মই আজি পুৰণা স্কুলখনত যাম, তাতে মানে আজি সেই আৰু বাৰ্ষিক এই কিবা কি মুখতে নাই, মানে স্কুল জীৱনটো বাদ দিলোঁ নাই কাৰণে আৰু নাহে দিয়ক। এই যে প্ৰগ্ৰেম হৈছে গোটেই বছৰটোৰ শেষত, তো সেই প্ৰগ্ৰেমটো আছে, বঁটা বিতৰণ হ'ব ফাংচন টাইপ হ'ব আৰু। তো যাওঁ, আৰু মই মানে হিমাংক আৰু গৌৰৱ চৌৰভ এইগিলাখান যাব। তো সেইকাৰণে বেছি সেই নাই আৰু লাজ লগা কথা আহি নপৰে। তো ধুনীয়াকৈ যাওঁ, কি হয় তাতে চাওঁ, অলপ ফাংচন উপভোগ কৰোঁ, তাৰপিছত আৰু ক'ৰবাত যাব পাৰোঁ ঠিক নাই। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু এতে ভিডিঅ'টো গাইজ 2 মিনিট হৈ গ'ল। দে তো গাইজ এতিয়া বাজিল 5টা। তো ধুনীয়াকৈ জেকেট পিন্ধি লৈছোঁ, 1টা বজাৰ পৰা একদম 8টা বজালৈকে প্ৰগ্ৰেম আছে। তো দিনত জনাৰ কাৰণ ভাত চাত খাই লৈছোঁ, এতিয়া ধুনীয়াকৈ এতিয়া যাই পেলাই তামোল এখন খাই পেলাই বহি যাম প্ৰগ্ৰেম চাই। তো ব'লক, আৰু পাৰোঁ যদি গাইছোঁ স্কুলৰ ছাৰসকলকো লগ কৰি দিব চেষ্টা কৰিম, যদি ছাৰে কেমেৰাত লাজ নকৰে। লাজ কৰিতো আৰু উপায় নাই। তো ব'লকচোন কি হয়, এতিয়া পাহাৰখন নুমি আছোঁ, ব'লক। তো গাইজ ইয়াতে যি আহোঁ যে ফাংচন শেষে, মানে গাইজ ফাংচনটো এইবাৰ সোনকালে শেষ কৰি দিলা। তো গাইজ এইটো যে আপোনালোকে গান শুনি আছে, এইটো গান মানে একদম সামৰণি গান, মানে এইটো গানৰ একো নাই। তো আপোনালোকে আকৌ দেখা পোৱা নালোঁ, কিন্তু এতিয়াও ভিডিঅ'টো শেষ হোৱা নাই। আমি যাই আছোঁ চেণ্টাৰ মল, ব'লক। তো গাইজ যাই আছোঁ ৰ'ব লগকেইটাৰ লগত, মানে এনেই ফুৰিব আহিছিলোঁ, কিন্তু এতিয়া এটা জেগাত যাই আছোঁ ৰ'ব, দেখাই আছোঁ আহি পেলাই। তো গাইজ আহি পালোঁ ফাইনেলি চেণ্ট্ৰেল মল। তো এটা সোমাই যাওঁ নহয়, এনেই আহিছোঁ আৰু গাইজ ধুনীয়া। তো গাইজ মানুহ আহে খ্ৰীষ্টমাছৰ দিনা, আমি আহিছোঁ খ্ৰীষ্টমাছ যাৱাৰ দিনা। তো সেয়ে অলপমান এক্সপ্ল'ৰ কৰোঁ। তো গাইজ আপোনালোকে বেয়া নাপাব পাৰে, এতিয়া মই ভালকৈ ভিডিঅ' বনাব পৰা নাই, মানে সেই আৰু হিন্দী গানগিলা লাগি থাকে না। তো মানে কপিৰাইট লাগি যাব, এইকাৰণে মই এতিয়া ভইচ অভাৰ দি আছোঁ বৰ্তমান ঘৰত আহি পেলাই। তো মলখন ঠিকে আছে, বঢ়িয়া। তো আপোনালোকে আহিব খুজিলে আহিব পাৰে। এতিয়া কিবা বোলে কিনে বোলে হেৰি এই কি কয় বিকি বড়ো বোলে কিবা কিনে বোলে গীটাৰ লাভাৰ এটা আৰু গান চং লাভাৰ। তো সি কিনক, তাৰপিছত আৰু অলপমান সেই কিবা কিবি খাই পেলাই ঘৰত যাব। মানে এতিয়া ৰাতিও হ'ল দেচোন গাইজ, বহুত ৰাতি হ'ল। তো সেয়ে আৰু ভইচ অভাৰ দি আছোঁ বৰ্তমান। তো এতিয়া ধুনীয়াকৈ চাই লওঁ। আৰু এনে গাইজ মানে মই এটা কথা লক্ষ্য কৰিছোঁ, এনে বস্তুটো মানে এই লিফ্টটো যোনটো, এই লিফ্টটো বহুত সৰু, আৰু মানে এনেকৈ গ'ল টাইপৰ, মানে এনেকৈ ঘূৰি ঘূৰি যাই থাকিব লাগে, মানে বহুত সৰু লিফ্টটো। একজন মানুহ এনেকৈ থিয় দিব পাৰে এনেকুৱা টাইপৰ। তো সেইখিনিয়ে আৰু বাকী চব ঠিকেই আছে, একদম মানে লাক্সাৰিয়াছ এটা আছে। দামগিলাও আপোনাৰ কাৰণেতো আৰু বহুতেই আৰু দামগিলাও। তো সেয়ে আৰু এতিয়া মানে এফালে গান নাবাজা আছে, তাকে যাই আছোঁ ৰ'ব। টিভি তো সেই আৰু মোবাইল চবাইল পিচি চব আছে, আহিব পাৰে যদি আহে। তাৰপিছত চিনেমা চাম। আৰু এই মানে চেণ্টাৰ মলখনৰ এটা বস্তু ভাল লাগিল, এতিয়া মানে চবতে আছে দিয়কচোন, কিছুমান নাইও। আৰু চিটি চেণ্টাৰটো আছে, সৰু ছোৱালী গাড়ীগিলা দিছে না গাইজ। তো মানে ইয়াতে সৰু ছোৱালীগিলা আহিলেও তো সেই আৰু অলপ পইচা বেছিকৈ লৈ কিন্তু মানে গাড়ীত উঠিব খোজে না। তো সেই আৰু তো গাইজ ইয়াতে পঢ়িলোঁ, মানে বহুত জেগা বহুত মানে 1 ঘণ্টামান খোজকাঢ়ি পেলাই পঢ়িলোঁ। এহেঁতেও পঢ়িছে, কিন্তু এহেঁতৰ মুখকেইখন দেখাব মই হাক দিছে, মানে যেতিয়া এহেঁতৰ মুখকেইখন দেখাওঁ তেতিয়া ক্লিপটো বন্ধ কৰি দিওঁ। তো এতিয়া কিবা এটা খাই পেলাই যাই থাকোঁ। তো গাইজ ফুৰি আহিলোঁ, এই বাপ্পা গাড়ীৰ মাত
তো নয়নপুৰ পালোঁ তো এতিয়া ঘৰত যাওঁ আৰু ভিডিঅ'টো গাইছ ইয়াতে সমাপ্ত কৰোঁ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এতিয়া ঘৰত যাওঁ ভিডিঅ'টো শেষ কৰিব ইচ্ছা নাই বাই বাই গাইছ